শ্ৰীমতী নৈতিয়ালম কোঁৱৰ মই এটা কবিতা আবৃত্তি কৰিম। কবিতাটোৰ শিৰোনাম দেওবাৰ দেওবাৰ, কবি ডক্টৰ পল্লৱীডেকা হাজৰিকা। দেওবাৰ দেওবাৰ কি যে ভাল দিন, ক'তোৱে কাৰো নাই বিষাদৰ্শী। লাহে ধিলে শুই উঠা ল'ৰা নাই, উঠিয়ে খেলিলেও নবকে যে মায়ে। ফুটবল মাৰ্বল আৰু ক্ৰিকেট খেলি খেলি ধূলি লাগি হ'লে লেতেৰ। আমলখি জলফাই ফুলোতে বিচাৰি কেনেবাকৈ ক'ৰবাত কাটে যদি ভৰি। তথাপিতো ভয় নাই কৰি থাকা ৰং। দেওবাৰ আজি নাই দেউতাৰ মুখত, দেওবাৰ দেওবাৰ গাটো লগা দি, ক'তোৱে কাৰো নাই বিষাদৰ্শী। ধন্যবাদ।